মনোৰম দৃশ্য। এয়া আমি কুৰুৱাৰ ওচৰৰ বামন পাহাৰত আছোঁহি আৰু বামন পাহাৰত এইটো এটা কালী মন্দিৰ। এই কালী মন্দিৰটোৰ সিফালেই এটা পূৰ্ণাংগ মন্দিৰৰ ভগ্নাৱশেষ আছে। মই আপোনালোকক দেখুৱাম। ইয়াৰে দুৱাৰমুখতে দুটা মগৰ সদৃশ মূৰ্তি, শিলৰ মূৰ্তি ইয়াত ৰাখি থোৱা আছে। এইটো সুন্দৰভাৱে ইয়াক খোদিত কৰা হৈছিলে। তলত দেৱতাৰ মূৰ্তি এটা আছে। এইটো বৰ্তমান নিৰ্মাণ কৰা যি মন্দিৰ, তাৰ সন্মুখত এটা ডাঙৰ শিল এটা আছে। এই মন্দিৰটো ইয়াতে আপোনালোকে দেখিব। এখন পাহাৰৰ ওপৰত এখন বামন পাহাৰ বুলি কৈছে। আৰু ইয়াতে সেই মই মাত্ৰ কোৱা মন্দিৰটোৰ ভগ্নাৱশেষ, এই কমপ্লিট মন্দিৰটোৰ ভগ্নাৱশেষ। তলৰ যিটো ভেটি, সেই ভেটিটো দেখিবলৈ পাব আপোনালোকে। সেইখন নিশ্চয় তাৰ প্ৰৱেশ দ্বাৰৰ ওপৰৰখিনি হ'ব। এই মন্দিৰটোৰ তলৰ ভেটিৰ যিটো ছাইড, সেইটো সম্পূৰ্ণৰূপে আছে। ইয়াতে খুঁটাবিলাক আছে। এই হোল আছে, দেখিছে আপোনালোকে। ইয়াতে নিশ্চয় লোৰ বা তেনেকুৱা ধৰণৰ বস্তুৰে ইয়াক জইন দিয়া হৈছিলে। প্ৰতিটোতে আপোনালোকে সেনেকুৱা হোল দেখা পাব। প্ৰতিটোতে হোল কিছুমান আছে। ইয়াৰে জইন দি কৰা হৈছিলে। এইটো মন্দিৰৰ ভিতৰত আমাৰ যিটো শিৱলিংগ বা আন যি ব্যৱস্থা আছিলে, তাৰ পৰা ভক্তসকলে যি দিয়ে সেই পানী নিগৰি আহিবৰ কাৰণে ড্ৰেইনেজ ছিষ্টেম কৰা হৈছে। এয়া আপোনালোকৰ চাওক। এয়া হ'ল এই মন্দিৰটোৰ ভেটিটো। এই ভেটি যথেষ্ট ওখ আছিলে। এইফালে চাওক আপোনালোকে, এইফালে এইসমূহ সিঁচৰিত হৈ পৰি আছে। ডাঙৰ শিলটো এইখিনিতে আছে। আহঁত গছডাল আছে। এই মন্দিৰটোৰ ভগ্নাৱশেষসমূহ এই প্ৰতিটোতে হোল দেখিবলৈ পাব। ইয়াত জইন দিবৰ কাৰণে ইয়াত কাটিছিলে। ডাঙৰ শিলৰ টুকুৰাও কিছুমান আছে। ইয়াক সুন্দৰভাৱে কৰিছিলে। এইফালে চাওক, এয়া এই মন্দিৰটো কমপ্লিট ভগ্নাৱশেষ এতিয়াও আছে। কালাপাহাৰে এইটো ধ্বংস কৰা বুলি এজনে ক'লে। এইটো চাওকচোন, সুন্দৰভাৱে এইটো পদুম ফুল ইয়াত খোদিত কৰা হৈছে। ইয়াত বহুসমূহ ভগ্নাৱশেষ আছে। ভগ্নাৱশেষবিলাক মই আপোনালোকক দেখুৱাইছোঁ। এয়া ভগ্নাৱশেষ। এইবিলাক ইয়াতে বিভিন্ন দেৱতা, বিভিন্ন ফুল এই ধৰণে এইবিলাক খোদিত কৰা আছে। এইফালে পৰি আছে যথেষ্ট পৰিমাণে পৰি আছে। এইফালে পৰি আছে। এইফালে সিঁচৰতি হৈ পৰি আছে। ইয়াত কোনো সুন্দৰভাৱে প্ৰিজাৰ্ভেশ্যন কৰাৰ ব্যৱস্থা কৰা হোৱা নাই। এইবিলাকো আছে। এইফালে যথেষ্ট পৰিমাণে পৰি আছে। এইফালে ধুনীয়া শিল। ইয়াত এই টুকুৰাবিলাক বিভিন্ন ধৰণৰ শিল্পকলা, কাৰুকাৰ্য ইয়াত দেখিবলৈ পোৱা যায়। ইয়াত জইন দিবৰ কাৰণে টুকুৰি শিল। মই আগতেই কৈছোঁ, এই হোলবিলাক ইয়াত জইন দিয়া হৈছিলে। ইয়াত যথেষ্ট পৰিমাণে আছে। এই ডাঙৰ এইটো খুঁটা এটা, খুঁটাটোৰ এইফালে গছ যেন পায়। গছ যেন সুন্দৰভাৱে খোদিত কৰিছে। ফুলৰ গছ, পদুম ফুলৰ পাহি কাষত দেখিবলৈ পোৱা গৈছে। নিশ্চয়কৈ ইয়াৰ প্ৰৱেশদ্বাৰৰ এই ওপৰত দিয়া হ'ব। এইবিলাক সুন্দৰ ফুটাবিলাক ধৰিছে। ইয়াতে জইনটো দিয়া হৈছিলে। এইফালে আপোনালোকে দেখিব ডাঙৰ হোল আছে। ইয়াৰ জইন দিয়া হৈছিলে। এইফালে চবফালে পৰি আছে সিঁচৰিত হৈ। ইয়াক যেনেদৰে প্ৰিজাৰ্ভ কৰিব লাগিছিলে, আৰ্কিঅ'লজিকেল ডিপাৰ্টমেণ্টৰ কোনো ধৰণৰ তেওঁলোকৰ বৰ্ড ইয়াত মই দেখিবলৈ পোৱা নাই। নিশ্চয় আৰ্কিঅ'লজিকেল ছ'চাইটি অফ ইণ্ডিয়া তেওঁলোকে নিশ্চয় ইয়াত কোনো ধৰণৰ কাম কৰা নাই, বা কৰিছে যদিও ইয়াক প্ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰা নাই। ইয়াতে
ধৰ্মপ্ৰাণ লোকসকলে ইয়াতে তেওঁলোকৰ পূজা অৰ্চনা কিছু কৰে বাহিৰত। ইয়াৰ বিভিন্ন শিলসমূহ পৰি আছে সুন্দৰভাৱে এইসমূহ পাথৰ এয়া দেখিছে কেনেদৰে পৰি আছে। এইফালে চবফালে পৰি আছে এইবিলাক। এইটো খুঁটাৰ ভেটি, এইটো খুঁটাৰ ভেটি হয়, বেছমেণ্ট। ইয়াৰ ওপৰতে খুঁটা এটা থিয় কৰা হয় আৰু ইয়াত এই ফুটাবিলাক দেখিছে আপোনালোকে। এই ফুটাবিলাকেৰে ইয়াত কিছিলে ইয়াৰ জইন দি পেলাই এই তাৰ ওপৰত খুঁটা দিয়া হয়। এইটো এটা কিছু বগা পাথৰ এটা। এইটো ইয়াত শলকেইটা সুন্দৰভাৱে দেখা গৈছে। ইয়াত কাটিংটো সুন্দৰ হৈছে। ইয়াত দেখিব এইসমূহ হিচুৰটো হৈ পৰি আছে। চাওক যথেষ্ট সংখ্যক শিলাখণ্ড ইয়াত দেখিবলৈ পোৱা গৈছে। নিশ্চয় এটা ডাঙৰ মন্দিৰ এটা আছিলে। ভেটিটো ইতিমধ্যে মই দেখুৱালোৱেই আপোনালোকক। এইটো গণেশ মন্দিৰলৈ মানে এই ইয়াত যি প্ৰিজাৰ্ভ কৰিছে গণেশ মন্দিৰ বুলি তাতে পূজা কৰে আৰু ইয়াতে এইটো কালী মন্দিৰ হিচাপে পূজা কৰে। এইটো প্ৰৱেশদ্বাৰ। এটা সুন্দৰ পৰিৱেশ, সুন্দৰ এটা পৰিৱেশ ইয়াত আছে। ওচৰতে এটা ক্লাব ঘৰ আছে, সভাগৃহ এখন আছে। সুন্দৰ এটা পৰিৱেশ, গুৰুৱাৰ এটা সুন্দৰ পৰিৱেশৰ মাজত এই বামন পাহাৰত এই মন্দিৰটো অৱস্থিত আছিলে। কেতিয়াৰ ঠিক সময়টো মই ক'ব নোৱাৰিম। সুন্দৰে এয়া চাওক আপোনালোকে কি ধৰণে সুন্দৰভাৱে খুঁটাটো কৰিছিলে। আমি 10 পৰ্বতীয়া যি মন্দিৰ আছে, 10 পৰ্বতীয়া মন্দিৰৰ খুঁটাটো এনেকুৱা ধৰণৰ দেখিবলৈ পাওঁ। এইটো নিশ্চয় সন্মুখৰ প্ৰৱেশদ্বাৰৰ খুঁটা হ'ব। ইয়াতে ঠিক তেনেদৰে ৰখা হৈছে। ইয়াতো বিভিন্ন ধৰণৰ খুঁটিত বস্তু আছে। সুন্দৰ মন্দিৰ আছিল, নিশ্চয় ধুনীয়াকৈ বনাইছিলে, কিন্তু এতিয়া সময়ৰ সোঁতত সি ধ্বংসপ্ৰাপ্ত। চৰকাৰে যদি সুন্দৰভাৱে ইয়াক প্ৰিজাৰ্ভেশ্যন কৰে তেতিয়াহ'লে নিশ্চয় পৰ্যটকসকলক আকৰ্ষণ কৰিবৰ কাৰণে এইখিনি এটুকুৰা সুন্দৰ ঠাই, ইয়ালৈ পৰ্যটকসকল আহিব। কিন্তু ইয়াক সুন্দৰভাৱে সংৰক্ষণ কৰাৰ প্ৰয়োজন। গতিকে আমি সকলোৱে ইয়াত আগভাগ ল'ব লাগিব, প্ৰচাৰ কৰিব লাগিব, যাতে চৰকাৰে ইয়াৰ এটা সুব্যৱস্থা কৰে, যাতে ইয়াক সংৰক্ষণৰ ব্যৱস্থা কৰে। কাৰণ ই যদি হেৰাই যায় পিছত ইয়াক আৰু পাবলৈ নাই। বহু মন্দিৰ সেনেকুৱা হৈছে, মানুহবিলাকে শিলবিলাক লৈ যায়। তেওঁলোকে ঘৰৰ বিভিন্ন কাৰ্যত, তেওঁলোকৰ ভঁৰাল ঘৰৰ তলত দিবৰ কাৰণে, উৰল বনাবৰ কাৰণে বা বিভিন্ন কাৰ্যত তেওঁলোকে এই শিলবিলাক তেওঁলোকে ব্যৱহাৰ কৰে। গতিকে এইবিলাক যদি সংৰক্ষণ কৰা নহয়, এটা সময়ত এইবিলাক নিঃশেষ হৈ যাব। গতিকে এইবিলাকৰ সংৰক্ষণৰ খুবেই প্ৰয়োজন আছে। নতুন মন্দিৰ আমাক লাগিব, কিন্তু পুৰণাখিনিৰো সংৰক্ষণ আমাক লাগিব। ঠিক নতুন মন্দিৰটোৰ একেবাৰে পূৰ্বতে এইখিনি মই ইতিমধ্যে দেখুৱাই আহিছোঁ। এইখিনি এইটো সুন্দৰ মন্দিৰ আছিলে। তাৰ ঠিক পশ্চিম চাইডে আছিলে আমাৰ নতুন মন্দিৰটো নিৰ্মাণ কৰা হৈছে। সুন্দৰ এটি পৰিৱেশ এখন পাহাৰৰ ওপৰত। ভাল লাগিলে আজি ইয়ালৈ আহি, খুব ভাল লাগিলে। ধন্যবাদ আমাৰ ডক্টৰ দুলেন নাথ, তেওঁ মোক ইয়ালৈ লৈ অহাৰ বাবে। তাৰ লগতে আৰু 2জন মানুহ আমাৰ লগত আহিছে, তেওঁলোকে আমাক ইয়ালৈকে লৈ আহিলে। তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই মন্দিৰটো মোক চোৱাৰ যি সুবিধা দিলে, তাৰ বাবে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।